Hello guys, welcome to my YouTube channel. মোৰ YouTube চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো। আজি মই এটা স্পেচিয়েল ৰেচিপি আপোনালোকৰ বাবে লৈ আহিছো। এইটো হৈছে কুকুৰা মাংসৰ লগত জালুক দিয়া জোল। আৰু এতিয়া ঠাণ্ডা দিন হৈছে ন, এই কাৰণে কুকুৰা মাংসৰ লগত জালুকৰ জোলটো খাবলৈ বহুত ভাল হয় ঠাণ্ডা দিনত। আৰু কাৰোবাৰ যদি জ্বৰ চৰ্দি এনেকুৱা বিলাক কাহো হৈ আছে তেন্তে তেতিয়া কুকুৰা মাংসৰ লগত জালুক দিয়া জোল বনাই খাব, তেতিয়া অকণমান সকাহ পায়। এতিয়া মই আজি আপোনালোকক এই ৰেচিপিটো ৰান্ধি দেখুৱাম। এতিয়া আহকচোন আমি বনাবলৈ আৰম্ভ কৰোঁ। ৰেচিপিটো বনাবৰ বাবে মই সামগ্ৰী লৈছোঁ। এফালে আছে পাঁচফোৰণ, জালুকৰ গুটি, এফালে সৰহকৈ লৈছোঁ জালুকৰ গুটি, জলকীয়া, ধনিয়া পাউডাৰ, জিৰা পাউডাৰ, এফালে আছে মিট মছলা, চিকেন মছলাও ল'ব পাৰে, কাশ্মীৰী মিৰ্চি, পিঁয়াজ দুটা লৈছোঁ, ৰচুন আদাৰ পেষ্ট আৰু অকণমান ডালচেনি লৈছোঁ। এইখিনি সামগ্ৰী লৈয়ে আজি মই জালুক দিয়া কুকুৰা মাংসৰ জোলটো আপোনালোকক ৰান্ধি দেখুৱাম। আহকচোন এতিয়া বনাবলৈ আৰম্ভ কৰোঁ। প্ৰথমতে মাংসখিনি আপোনালোকে নিমখ হালধি আৰু অলপ মিঠাতেল দি পিনে অলপ মিঠাতেল দিছোঁ, আধা ঘণ্টামানৰ কাৰণে মেৰিনেট কৰি থ'ব। এতিয়া তেলখিনি গৰম হৈছে। এতিয়া মই ইয়াতে অকণমান যিখিনি পাঁচফোৰণ লৈছিলোঁ সেইখিনি দি দিছোঁ। পাঁচফোৰণখিনি ফুটি উঠাৰ পাছত মই কাটি লোৱা পিঁয়াজখিনি দি দিছোঁ। তাৰপিছত নিমখ আৰু অকণমান হালধি দি দিম, তাৰপিছত লৰাই দিম। এতিয়া মই ইয়াতে অকণমান হালধি দি দিছোঁ আৰু অকণমান নিমখ দি দিছোঁ, তাৰপাছত লৰাই দিব। সেইখিনি নহৰু আদাৰ পেষ্ট হৈছিলোঁ সেইখিনিও মই এতিয়া ইয়াত দি দিছোঁ। এতিয়া অকণমান সিজিবলৈ দিব। এয়া নহৰু আদাখিনি অকণমান ৰঙচুৱা পৰিছে। এতিয়া মই যিখিনি মাংস মেৰিনেট কৰি থৈছিলোঁ নিমখ হালধি আৰু মিঠাতেল দি, সেইখিনি মাংস এতিয়া মই ইয়াতে দি দিম। এতিয়া মই ইয়াতে যিখিনি মছলা আপোনালোকক ইনগ্ৰেডিয়েণ্টছত দেখাইছিলোঁ সেইখিনি অলপ অলপকৈ দি দিম। তাৰপাছত ঢাকন দি ঢাকি ৰাখিম অকণমান দেৰিৰ কাৰণে। মছলাখিনি দিছোঁ আৰু দুটা জলকীয়া লৈছিলোঁ যে সেই জলকীয়াকেইটাও দিছোঁ। এতিয়া অলপ দেৰি সিজাৰ পাছত মই চাইছোঁ মাংসটোৰ পৰা অলপ অলপ পানী ওলাব ধৰিছে। এতিয়া মই ইয়াতে কাটি লোৱা আলুখিনি এড কৰি দিম। আলুখিনি এড কৰাৰ পাছত মই এতিয়া ইয়াতে পানী এড কৰি দিম। পানীখিনি আপোনালোকে গৰম কৰি ল'ব, অকণমান উতলাই ল'ব, উতলোৱা পানী অলপ দি দিব। পানী দিয়াৰ পাছত গেছৰ ভলিউমটো অকণমান বঢ়াই পিনে উতলিবলৈ দিব। এয়া দেখিছেনে পানীটো শুকাই গৈছে। এতিয়া মই জালুকৰ এইখিনি যিখিনি দেখাইছিলোঁ আপোনালোকক এইখিনি খুন্দি থৈছিলোঁ, এতিয়া জালুকৰ গুড়িখিনি মই ইয়াতে দি দিম। আৰু মই বিলাহীও দি দিম। মই বিলাহীটো ইনগ্ৰেডিয়েণ্টছত দেখাবলৈ নহ'ল, বিলাহীও এতিয়া মই ইয়াতে দি দিম। থৈ দিব। ঢাকনখন দি অকণমান দেৰি গেছৰ ভলিউমটো কমাই থৈ দিলেই হ'ল। এয়া সিজিলেই আমাৰ বিলাহী আৰু আলুটো সিজিলে, মাংসখিনি হৈয়ে গ'ল আৰু ৰেডি। এতিয়া মই যিকেইটা আপোনালোকক ডালচেনি দেখাইছিলোঁ সেই ডালচেনিকেইটা লাষ্টত দি দিম। লাষ্টত দি অকণমান দেৰিৰ কাৰণে 2 মিনিটমানৰ কাৰণে সিজিবলৈ দিম। তাৰপাছত ৰেডি হৈ যাব আমাৰ কুকুৰা মাংসৰ লগত জালুক দিয়া ৰেচিপিটো। এয়া ৰেডি হৈ গ'ল মোৰ কুকুৰা মাংসৰ লগত জালুক দিয়া জোলৰ আঞ্জাটো। দেখিবলৈ ইমান লোভনীয় আৰু টেষ্টি দেখাইছে ন, খাবলৈও তেনেকুৱাই হৈছিলে। আপোনালোকে মোৰ ধৰণেৰে মোৰ ষ্টাইলত বনাই খাই চাবচোন এবাৰ, আৰু কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাব। আজিলৈ আহোঁ তেন্তে, আৰু মোৰ ভিডিঅ'বোৰ চাই যদি আপোনালোকে ভাল পাইছে মোৰ চেনেলটো প্লিজ লাইক কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব, শ্বেয়াৰ কৰি দিব, আৰু তাৰ কাষতে থকা বেল আইকনটো বজাবলৈ নাপাহৰিব। বাই বাই গাইজ, আকৌ লগ পাম।